নমস্কাৰ মৰিগাঁও মহাবিদ্যালয় সমন্বয় গোটৰ দ্বাৰা আয়োজিত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে ফলাফল ঘোষণা কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টিৰ আৰম্ভণিতে আমি প্ৰত্যেকগৰাকী প্ৰতিযোগীকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে খুব সুন্দৰভাৱে আমাৰ এই প্ৰতিযোগিতাটিত অংশগ্ৰহণ কৰিছে আৰু আমি এই ভিডিঅ'টিৰ জৰিয়তে প্ৰত্যেকগৰাকী প্ৰতিযোগীৰে আমি ফটোসমূহ আপোনালোকৰ আগত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টোৰ শেষত আমি বিজয়ী ঘোষণা কৰিম তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আইতাও পিঠাগুড়ি খুন্দিবৰ হ'ল আইতাও পিঠাগুড়ি খুন্দিবৰ হ'ল ৰঙৰে ৰঙাহালি চোতালাহি পালেহি চিৰা পিঠা বনাবৰ হ'ল চিৰা পিঠা বনাবৰ হ'ল চিৰা পিঠা চিৰা পিঠা বনাবৰ আইতাও গৰু গা ধুৱাবৰ হ'ল আইতাও গা ধুৱাবৰ হ'ল ৰঙৰে ৰঙাহালি চোতালাহি পালেহি মাহ হালধি গোটাবৰ হ'ল মাহ হালধি গোটাবৰ হ'ল মাহ হালধি গোটাবৰ বৰ্তমান আমি ফলাফল ঘোষণা কৰিবলৈ ওলাইছোঁ। আমাৰ এই পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ তৃতীয় স্থান আজৰি আনিবলৈ সক্ষম হৈছে মৰিগাঁও মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী বৰ্ষাৰাণী পাটৰ। তেখেতক আমি অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই প্ৰতিযোগিতাৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ এগৰাকী ছাত্ৰী বিপাশা বৰুৱা। তেখেতলৈ আমাৰ অশেষ শুভকামনা থাকিলে। বৰ্তমান আমি আহিছোঁ প্ৰথম স্থানলৈ। আমাৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে মৰিগাঁও মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰ হিৰণ্য গোস্বামী। আমি তিনিওগৰাকীকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী প্ৰতিযোগীকে অশেষ অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ অংশগ্ৰহণৰ বাবেহে
আমাৰ এই প্ৰতিযোগিতাটি সাফল্যমণ্ডিতভাৱে সম্পূৰ্ণ হৈছে। আমি প্ৰত্যেকগৰাকী প্ৰতিযোগীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভৱিষ্যত দিনলৈ তেওঁলোকে যাতে এনেদৰেই সকলো প্ৰতিযোগিতাত আগ্ৰহী হৈ অংশগ্ৰহণ কৰে তাৰে কামনা কৰিছোঁ। জয়টো মৰিগাঁও মহাবিদ্যালয়।